কাহিনী, গল্প, সাধু লিখিবলৈতো লিখোঁ, ক'বলৈও কওঁ, গাবলৈও গাওঁ। কিন্তু এইবেলিকাৰ নাটিকা যে পৃথক, ৰচিত গল্প নহয়। ক'বলৈ গৈ আছোঁ এটি বাস্তৱ, এটি জীৱনৰ কথা। অতীতে অঁকা সেই মেৰুৰ ৰেখাৰ চিটিকি পৰা চিয়াঁহীৰ চেকুৰা জীৱনৰ দলিচা। মোৰ মাতেৰে বিৱৰণীত মোৰেই কথা। মানুহজন আজি 5টা বছৰে কেঞ্চাৰ ৰোগত আক্ৰান্ত। সুস্থ ৰখাৰ বাবে যিমানখিনি পাৰি সিমানখিনি কৰিলে তাই। নিজৰ ভেটিমাটিকণো শেষত বেচিলে। আৰু এতিয়া এটা সৰু তৰ্জাবেৰৰ কেঁচামাটিৰ ঘৰ এটাতেই ভাড়া কৰি থাকে। মানুহজনৰ উপাৰ্জন বুলিবলৈ একো নোহোৱা হ'ল। মানুহজনে প্ৰাইভেট কোম্পানী এটাত কাম কৰিছিলে। তাকো কেতিয়াবাই বাদ দিছিল চাকৰিটো। তাৰপিছত কিবা কিবি কৰি দিন হাজিৰা হিচাপত কাম কৰি চলি আছিল। শেষত দুৰাৰোগ্য ৰোগৰ বাবে সেয়াও মুদা মৰিল। এতিয়া তাই পাথৰ কুঁৱাৰী এটাত শিল ভঙাৰ কাম কৰে আৰু ঘৰখন চলাই নিয়ে। ল'ৰাটো সৰু হৈ আছে, কাম কৰিব পৰা হোৱা নাই। জীয়েকে ঘৰৰ কামত হাত বটাই দিয়ে। মানুহজনৰ মাত কথা একেবাৰে বন্ধ হৈ আহিছে। দৰ্জাবেৰৰ ঘৰটোৰ দৰ্জাখনৰ ওচৰতে বিচনা এখনত শুৱাই থৈ দিয়া হয়। কাৰণটো হ'ল দৰ্জাখনত এডাল শিকলি ওলমাই থৈ দিয়া আছে। আৰু যেতিয়াই মানুহজনক কিবা প্ৰয়োজন হয়, শিকলিডাল জোকাৰি দিলে বুজি পায় তাই যে তেওঁক কিবা লাগে বা কিবা অসুবিধাত পৰিছে। আজি ৰাতিপুৱাৰ পৰাই শিকলিডাল খুব জোকাৰি আছে মানুহজনে। বাৰে বাৰে কিবা এটা যেন ক'ব খুজিছে। এটা সময়ত তাই বুজিব পাৰিলে যে খুব খাই ভাল পোৱা মানুহজনে আজি কুকুৰা চুৰুহা অকণমান খাব বিচাৰিছে। ল'ৰা লৰিকে তাই ওচৰৰে মানুহ এঘৰৰ তালৈ গ'ল। মানুহ ঘৰে কুকুৰা পোহে। সেই গতিকে তাই তালে লৰ মাৰিলে। অলপ পৰ পিছতেই তাই জীয়েক পুতেকৰ কান্দোনৰ ৰোল শুনিলে। উধাটো খাই আহি তাই নিৰ্বাক। মানুহজন আৰু নাই। তেওঁৰ শেষ ইচ্ছাকণো পূৰণ কৰিব নোৱাৰিলে তাই। খাই ভাল পোৱা মানুহজনৰ খোৱা হেঁপাহ হেঁপাহ হৈয়ে ৰৈ গ'ল। গুচি গ'ল তেওঁ এই জনমৰ যৱনিকা পেলাই। হাতৰ চেলাই অনা কুকুৰা পোৱালিকেইটা ইফালে সিফালে ছিটিকি পৰিল। মানুহজনক বাজলৈ ওলাই অনা হ'ল। শেষ কৰ্মখিনি কৰি মানুহ ঘৰক উদ্ধাৰ কৰাৰ অৰ্থে ওচৰ চুবুৰীয়া মানুহ এঘৰ এঘৰকে গোট খালেহি। এটা সময়ত তাইক কেইগৰাকীমানে টানি টানি মানুহজনৰ ওচৰলৈ লৈ আহিল। এটি শেষ সেৱা ল'বলৈ বুলি। আৰু কি জানে? এক পৰম্পৰা অনুসৰি মানুহজনৰ সোঁভৰিৰ বুঢ়া আঙুলিটোৰে তাইৰ কপালৰ ৰঙা ৰংখিনিক মুচি দিয়া গ'ল। আজিৰ পৰা তাইৰ এই ৰঙা ৰং শুদ্ধ বগাত পৰিণত হৈ পৰিল। আৰু মায়াময় জীৱনত গৰাকীবিহীন শুকুলা জীৱনৰ আকৌ এক নতুন যাত্ৰাত তাই ভৰি দিলে। এৰা ঠিকেই শুনিছে। ফুটুকাৰ ফেন হ'লেও এয়াই জীৱন, জীয়াব যে লাগিবই। আগন্তুক নতুন সূৰুজৰ কিৰণে তাইক পথ দেখুৱাব। পিছে এইবেলি তাইৰ এই সূৰুজৰ ৰং ৰঙা নহয়, শুকুলা। এটি নতুন পৰিচয় লৈ মায়াময় জীৱনৰ এই যাত্ৰা অবিশ্ৰান্ত। এক অনুভৱ।